নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। জলদি বস্তুকেইটা যোগাৰ কৰি ল'লোঁ। ইয়াত আছে পিঁয়াজ, বিলাহী, জলকীয়া আৰু নহৰু। এতিয়া মিক্সাৰৰ বাতি এটাত অকণমান আদা কাটি লৈছোঁ। এতিয়া দিম অকণমান নহৰু আৰু এয়া হৈছে আফু গুটি। মই এচামুচ তিয়াই থৈছিলোঁ। 1 চামুচ বগা সৰিয়হ তিয়াই থৈছিলোঁ। এয়া ইয়াৰ লগতে দি দিছোঁ। অনুমান কৰিব পাৰিছেনে বাৰু আজি ডিছটো কি বনাবলৈ লৈছোঁ? বাকীখিনি বস্তুৰ লগতে এতিয়া দিছোঁ পিঁয়াজ আৰু এয়া বিলাহী। লগতে অকণমান কাটি দিছোঁ কেঁচা জলকীয়া। পিঁয়াজ আৰু বিলাহীটো অকণমান কম যেন দেখিলোঁ, এয়া অকণমান আকৌ দিলোঁ। এতিয়া লগতে দিছোঁ 2 চামুচ নাৰিকল। নাৰিকলখিনি দি লৈ এতিয়া এটা থিক পেষ্ট বনাই ল'লোঁ। আজি বনাবলৈ লৈছোঁ ভাপত দিয়া মাছ। এয়া মাছ কেইটুকুৰাত নিমখ আৰু হালধি সানি লৈছোঁ। মই পিছে মাছ কেইটুকুৰা সৰু কৰি ল'লোঁ। এতিয়া টিফিনৰ বাতি এটা লৈ তাতে অকণমান তেল সানি লৈছোঁ যাতে মাছ কেইটুকুৰা লাগি নধৰে। মাছ কেইটুকুৰা টিফিনৰ বাতিটোত দি দিলোঁ। এই যে পেষ্ট বনাই থৈছিলোঁ তাতে দিলোঁ এচামুচ দৈ, এচামুচ হালধি, অকণমান নিমখ। এতিয়া দিছোঁ অকণমান জালুকৰ গুড়ি আৰু অকণমান গৰম মছলা। সকলোখিনি ভালকৈ মিক্স কৰি লৈ এতিয়া মাছখিনি ঢাকি যোৱাকৈ ওপৰতে দি দিলোঁ। এতিয়া দিবলৈ লৈছোঁ 2টা লং আৰু এটা ইলাচি। ইলাচিটো অকণমান হাতেৰে খুলি দিলোঁ। এখন তেজপাতো হাতেৰে ফালি লৈ পেলাই দি দিলোঁ। একেবাৰে ওপৰত দিছোঁ এচামুচ সৰিয়হৰ তেল, যাতে গোন্ধটো ভাল ওলায়। এতিয়া ঢাকনিখন মাৰি দিলোঁ। এটা ডাঙৰ কুকাৰত অকণমান পানী দি এতিয়া ইডলি ষ্টেণ্ডত ভৰাই লৈছোঁ। এই ইডলি ষ্টেণ্ডডালতে এতিয়া টিফিনৰ বাতিটো ৰখাই থ'ম। এতিয়া কুকাৰৰ ঢাকনিখন মাৰি ওপৰৰ হুইচেলটো খুলি দিলোঁ। প্ৰায় 20 মিনিট সময় ল' ফ্লেমত সিজোৱাৰ পিছত ঢাকনিখন খুলি দিলোঁ। এয়া আমাৰ ভাপত দিয়া মাছ ৰেডি হৈ গ'ল। ব'লক জলদি আৰু এটা ডিছ বনাই লওঁ। কেৰাহীখনত তেল গৰম হ'বলৈ দি অকণমান পিঁয়াজ, নিমখ, হালধি আৰু অকণমান গৰম মছলা দিলোঁ। অকণমান ভাজি লৈ এতিয়া এড কৰিছোঁ জলকীয়া আৰু বিলাহী। পিঁয়াজ আৰু বিলাহীখিনি অকণমান ভাজি লৈ এতিয়া দিছোঁ মাছৰ পেটু। পেটুখিনি ভাগি যোৱাকৈ অকণমান লৰাই দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত ভাতো ব্যৱহাৰ কৰিব পাৰে। পিছত 5 মিনিট ভাজি ল'লোঁ আৰু আমাৰ পেটু ভাজি তৈয়াৰ হৈ গ'ল। ব'লকচোন আমি বনোৱা ডিছখিনি প্লেটিং কৰোঁ। এয়া বানকাহীখনত লৈছোঁ ভাত, দালি, পেটু ভাজি, আপোনালোকে আগৰ ভিডিঅ'টো দেখিবলৈ পোৱা শেৱালি ফুলৰ খাৰ, আৰু এয়া হৈছে আপোনালোকৰ লগত আজি ৰেচিপি শ্বেয়াৰ কৰা ভাপত দিয়া ৰৌ মাছ। আৰু লগতে দিছোঁ কলা মাহৰ গুড়িৰ পিটিকা। আৰু একেবাৰে শেষত দিছোঁ ভাতৰ লগত এৰাব নোৱাৰা সম্পৰ্ক থকা জলকীয়া আৰু নেমু। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।